নাম কি তোৰ? ফক কি কৰ? হাজিৰা কৰো। কেইটকা পাৱ? 2 টকা। কি হাজিৰা কৰ? মায়ে বজাৰ কৰবা 10 টকা দে তাৰ পৰা 2 টকা খাই দিওঁ। মই মোৰ লগত কাম কৰিবি? নকৰো, হাগি দিম খাই উঠি। ধাক 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 ধাক। ও মা ঐ বাচি গলো 1% চাৰ্জ আছিলে বে ঐ আজিকালি মানুহ মৰিলে আকৌ বুলি গুচি আহে নিবে ধেত পাগল কি ফটোৱা কথা কৈ আছো নহয় বে কালি চা না মহাত্মা গান্ধীয়ে মোলে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে ধেত অদৰকাৰী কথাবোৰ কৈ থাকিব হেৰা তুমিচোন মোক বিয়াৰ পিছত একেবাৰে মৰম নকৰা হলা এক্সাম দিয়াৰ পিছত কোনোবাই পঢ়ে নেকি আকৰি চেৰেং চেৰেং মনত পৰে তোমাৰ মুখনি লৈ তেজে দিফালি থাকো মই তোৰে ফটোখন লৈ বাপেৰৰ মাথাটো যেনেকে চুবালি তেনেকে চুবালি মোক তই খোলালি চাই লম বাপেকে হেল্ল' কি দাদাই হাক দিছে ৰ দাদাটো ককাইলে ফোন কৰি দম দি আছো ৰ হেল্ল' হেল্ল' তই হেনো তোৰ ভনীয়েক দম দিছ এনেকে মোৰ সৈতে কথা পাতিবলৈ হাক দিছ হেনো মোৰ ভন্টি মোৰ কথা তই কোন কব আবে মোৰ ঘৰণী হয় তোৰ কি হ'ল তাতে মই বিয়া পাতিলো তোৰ কি হ'ল তই ৰচোন কেইটা কথা পাতি আছো ৰ এটা জেং কৰিছে হেল্ল' দম দে ময়ো দম হেল্ল' তই লাগিবি নে কি মোৰ লগত তই ওলাই মই গৈ আছো তই আহ না তই ওলা আগতে স্কুললে মাষ্টৰনীয়ে মোবাইল নিবলৈ নিদিয়ে এতিয়া মাষ্টৰনীয়ে মোবাইল দে স্কুল চলাই ওলা বহিছ এইবোৰ কি হ'ল কি কৰি আছ পানী পৰিলে চাগে কুকুৰে মুতি থোৱা গৈছিলে জানি ব'লা না আমি অলপ ফুৰি আহোঁগে বহুত ফুৰিবলৈ মন গৈছে মোৰ তোমালোকৰ পৰিৱেশটো দেখিবলৈ ইমান ধুনীয়া নেচাৰ ব'লা ব'লা এইজনীক লৈ আনিলো হয় এতিয়া গাঁৱৰ ল'ৰাবোৰে কেনেকে ঘূৰি ঘূৰি চাবা মোৰে লাজ লাগিছে যিখনহে অঙিতি ভঙিতি কৰি আছে আয়ো কাপোৰ যিখন পিন্ধি ওলাইছে